জনাইছোঁ নীলামৰ ব্লগৰ অন্য এটা ভিডিঅ' লৈ আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক প্লিজ। অলপমান লাগে টিকুটমান 1K হ'বলৈ, তো বেছি নালাগে আৰু টিকুটমান লাগে, তো অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ। আছে এইটোৱে কৰিছে, গৰুটোৱে কৈ আছে যে ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ আপোনালোকে, তেনেহ'লে ভাল ভিডিঅ'বিলাক বনাব পাৰিম আৰু ভাল জেগা দেখাবলৈ পাৰিম। তো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু এতিয়া বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে টোটেলি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁহে, তো এতিয়া তো বলক নে কি, ছাবস্ক্ৰাইব কৰি দিয়ক। ইমান ৰ'দ দিছে, পুৰা কটিকটা ৰ'দ দিছে, আৰু এতিয়া গৈ আছোঁ অলপমান অত্যাচাৰ কৰিবলৈ। আৰু চাওক ইমান মানুহৰ অভাৱ পৰি গৈছে, পানীৰ অভাৱ, মানে মেচিনে দিয়ে পানী তুলি মানে ৰুবলৈ হৈছে আৰু চাওক পানী নপৰে, ইমান দিন হ'ল, 1 মাহ ধৰি এনেকৈ আছে, পানী নপৰে। আৰু ইয়াৰ মেচিনে দিয়ে পানী চাই আছে, পুৰা ধামাকা হৈ আছে। আৰু এতিয়া গৈ আছোঁ ভাতিজাহঁতৰ ঘৰত, মানে কিবা এটা কাম আছে, সেই কামটো কৰি আহোঁ। তো বলক আমি নেকি, ৰ'দ দিছে ইমান কুটি ফটা ৰ'দ, বাপ্পাও। এতিয়া সলকাব লাগে এইবিলাক বস্তু, ডেক'ৰেশ্যনৰ এইবিলাক বস্তু, মানে আমি এইবিলাক কাম কৰোঁ, গতিকে সেইবিলাক কাব লাগিব। কি ৰ'দ দিছে, শেষ হৈ গ'ল। এতিয়া গৈ আছোঁ গা উঠিবৰ কাৰণে পুখুৰীত, তো বলক। কি গৰম দিছে, এতিয়া এইটো পুখুৰীত গা উঠিব লাগিব। পানী লগাবি কেমেৰা, নানবি তুমি গৰম আমি তো রাতে রাজা এই দোহা গীত একো নাই, মারবা এই খাই দেখি যাবি, কারা খালে খালং, কারা নহয় এই তাত পানী খাবি, মই 8টা মিনিট হাইডে থাক, পাছত পানী মই ও ভাই ওলা এইবেলা তো পোলাও জিন্তু পোলাও, নহলে হাৰা সাৰা ভাঙি যাব। যদি তোরা থৈ মই মাৰ দোহাত যাও নাখায় নহয় নবীন, দোহাত যাও নাখায় এই দেপ করে লাগি মিলা না মারো ওকে সুইমিং করা হাতে যাও সুইমিং করো চলঙ্গি দেখো থাকি হ্যাঁ 3 ঘন্টা মান গাও দিলে 10 মিনিট ও হ্যাঁ এই মুলা আধা ঘন্টার কারণে ক্লিয়ার আচ্ছা থাক কই যাবি না মই শুনে না না আর ও শুনে পারে আই দিছি না বেটা কত কাই শুনে না কই যাবি আচ্ছা শুনে না মই তো বাস আজিৰ কাৰণে এইখিনিয়ে উঠা। এতিয়া অলপমান দমকলৰ পানী ঠাণ্ডা কৰিব লাগে দেহাটো, যাদের হাঁহিব লাগছে এই বোলে মোৰ ভিডিঅ' চাই বিৰাট হাঁহে। আমি গৌধিলো সকলোৱে মিলি পানীও খাইছে, সাঁতুৰিব নাজানে বেচেৰা, সেইকেইটা উঠাই নাই।
তো হৈ গ'ল ফাইনেলি গাউঠা এতিয়া যাব লাগে ঘৰত